নমস্কাৰ ডিপি আছামিজ চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ আগত এটা সাধু কথা ক'ব ওলাইছোঁ। আশা কৰোঁ সকলোৱে ভাল পাব। আপোনালোকে যদি সাধুটো ভাল পায় চেনেলটো লাইক কৰিব, শ্বেয়াৰ কৰিব এণ্ড ছাবস্ক্ৰাইব কৰি ল'ব। লখিমী তিৰোতা। সত্যযুগত দুটি বুঢ়া বুঢ়ী আছিল। সিহঁতৰ সাতোটি পো। সাতোটা পোলৈ 7জনী বোৱাৰী আনিলে। বৰজনীৰ ল'ৰা এটি হ'ল। সেই 7জনীৰ ভিতৰত নিচেই নুমলীয়াজনী বৰ লখিমী তিৰোতা আছিল। বুঢ়া বুঢ়ীৰ মৃত্যুৰ ওচৰ চাপিল। বুঢ়া বুঢ়ীয়ে সিহঁত সকলোটিকেই নিচেই সৰুজনী বোৱাৰীয়েকৰ কথামতে চলিবলৈ হুকুম দিলে। ইয়াৰ পিছত সেইমতে সিহঁত চলিবলৈ ধৰিলে। নুমলীয়া বোৱাৰীয়েকে সিহঁতক সুদাহাতে কোনো ফালৰ পৰা অহা দেখিলে খং কৰে। সেইদেখি সিহঁতে উপায় নাপাই দিনে যি পায় তাকে হাতত লৈ আহে। এদিন এজনে বাটতে এটা গেলা সাপ পালে। পাই ভাবিলে বোৱাৰীয়ে সদায় সুদাহাতে গ'লে খং কৰে, আজি এই সাপটোকে লৈ যাওঁচোন, বাৰু কি হয় দেখা যাওক। ইয়াকে দেখি সি সাপটো লৈ গৈ আগ চোতালৰ জেওৰাতে থৈ বোৱাৰীয়েকক ক'লে, ইয়াতে কিবা বস্তু এটা আছে, নিবি, মই গা ধুই আহোঁ। বোৱাৰীয়েকে ওলাই গৈ দেখে যে গেলা সাপটো পৰি আছে আৰু তাতে বৰ মাখিয়ে কণী দিছে। তাকে দেখি তাই ভিতৰলৈ সোমাই গৈ বৰজনাক ক'লে, গেলা সাপটো আনি মোক দেখুৱাইছে, বাৰু একো কথা নাই। এইবুলি তাই আকৌ ওলাই দেখেহি সাপটো থোৱা ঠাইতে এটা টোপোলা ওলমি আছে আৰু টোপোলাটো ফাটি সোণৰ থুৰীয়া, বাখৰুৱা মণি, আঙঠি, চিপাত, গলপতা আদি কৰি কিছুমান অলংকাৰ ওলাই পৰিছে। তাই লৰ মাৰি গৈ টোপোলাটো দাঙি নি ভিতৰলৈ লৈ আহি বৰজনাকক ক'লে, চাওকচোন বাৰু, আপুনি সাপটো আনিছিল মোৰ ওপৰত খং কৰি, কিন্তু এতিয়া তাৰ ঠাইত এই অলংকাৰবোৰ ক'ৰ পৰা ওলাল? মই আপোনালোকক সুদাহাতে ঘৰলৈ আহিবলৈ হাক দিলে আপোনালোকে মোক বেয়া পায়। এতিয়া চাওক, নৈৰ ঘাটত এজনী জীয়ৰী ছোৱালীয়ে গা ধুবলৈ যাওঁতে পাৰতে তাই অলংকাৰবোৰ টোপোলা বান্ধি থৈ পানীত নামোতে চিলাই থাপ মাৰি আনিছিল, কিন্তু তাত থোৱা বস্তু একো নাপায়। চিলাই সাপটো দেখি টোপোলাটো পেলাই তাকে নিলে। ইয়াৰ পিছত এদিন সৰু মাজু বৰজনাকে শুকান গোবৰ খুঁটিৰ টোপোলা এটা বান্ধি লৈ আহি তাক ছালৰ পাছতে খোঁচা মাৰি থৈ বোৱাৰীয়েকক ক'লে, ইয়াতে বস্তু এটা আছে, নি থবি। তাই মেলি চাই দেখিলে গোবৰৰ খুঁটি দেখোন। বাৰু ইয়াকে চুঙাৰ ফুপত ভৰাই থওঁ বুলি তাই ভৰাই থৈ দিলে। প্ৰায় 5 বছৰমানৰ মূৰত এজন ৰজাই জীয়েকৰ নৰিয়াত দৰবৰ নিমিত্তে 5 বছৰীয়া শুকান গোবৰ বিচাৰ কৰিলে, কিন্তু ক'তো নাপাই ক'লে বোলে, যেয়ে মোক এনে গোবৰ দিব তাক সোণৰূপ 2 চৰু দিম। এই কথা নগৰত ঢোল পিটি শুনাই দিলে। অকস্মাত তাইৰ মনত পৰিলে যে গোবৰৰ খুঁটি ডোখৰৰ কথা। মনত পৰি তাইক ৰজাই পঠিয়াই দিলে। ৰজাৰ তাত 2 চৰু সোণৰূপ দিলে। এদিন নুমলীয়া বোৱাৰীয়েকে এটা মগনীয়াৰ ফকীৰে মন্ত্ৰ কৰি পলুৱাই নিলে। তাৰ পিছত সেই ঘৰৰ মানুহবোৰ মৰি জহি ঢুকাল। গৰু, ম'হ, হাতী, ছাগলী হেৰাই মৰি নিপাত হ'বলৈ ধৰিলে। একমাত্ৰ বৰজনাৰ ল'ৰাটি ঘৰত ৰলগৈ। সিও শেষত তৰিব নোৱাৰি দেশে দেশে ঘূৰি ফুৰি এখন অৰণ্যৰ মাজত নৈৰ ঘাটত খুৰীয়েকক লগ পালে। সিহঁতৰ দেখা দেখি হোৱা মাত্ৰকতে চিনাচিনি হ'ল। ভতিজাকে ক'লে বোলে, ঘৰ দুৱাৰৰ কথা ক'বলৈ সঁচ নাইকিয়াই হ'ল, মইহে আছোঁ। তাই কান্দি কাটি ক'লে বোলে, মোক ফকীৰে নেৰে, পলাই গ'লেও মাৰিব। সি বৰ মন্ত্ৰ জানে, মই ফকীৰে কোৱা শুনিছোঁ বোলে ফকীৰৰ জীৱটো ব্ৰহ্মাৰ ওচৰত থকা শালিকাজনীৰ গাত আছে। যদি চৰাইজনী মাৰিব পাৰ তেন্তে মই যাব পাৰোঁ। এই কথা শুনি ভতিজাকে ব্ৰহ্মাৰ ওচৰত কান্দি কাটি প্ৰাৰ্থনা কৰিলত ব্ৰহ্মাই বৰ সন্তোষ পাই তালৈ জীয়েকক বিয়া দিলে। উচৰ্গাত সি অনেক বস্তু পালে। পিছত সি ক'লে বোলে, মোক শালিকাটিও দিয়ক। সি সেই বুলি ক'লত ব্ৰহ্মাই তাক শালিকাটিও দিলে। সি শালিকাটি পাই একে টিপাই মাৰিলত ফকীৰৰ য'তে আছিল তাতে মৰিল। তেতিয়া খুৰীয়েকে জানিলে যে শালিকা মৰিল। ইয়াৰ পিছত সি ব্ৰহ্মাৰ জীয়েক আৰু তাইৰ খুৰীয়েকক তিনিওটি গোট খাই এখন ঘৰ পাতিলে আৰু ব্ৰহ্মাৰ আশীৰ্বাদ পাই অলপ দিনৰ ভিতৰতে আগৰ দৰে ঘৰ বাৰী মানুহ দুনো বয় বস্তুৰে সৈতে চহকী হ'ল।